আপুনি যদি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আণ্ডাৰত গ্ৰেজুৱেশ্যন কৰি আছে তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ, কিয়নো সন্মুখত আপোনাৰ ছেমিষ্টাৰ পৰীক্ষা আহি গৈছে। কিন্তু আপোনাৰ এডমিট কাৰ্ডখন আপোনাৰ মোবাইলত কেনেকৈ ডাউনলোড কৰিব পাৰিব সেইটো প্ৰচেছ মই আজি আপোনালোক শিকাই দিম। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপুনি যদি এই চেনেলত নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াৰ বাবে আপোনাৰ মোবাইলত বা কম্পিউটাৰ ডেস্কটপত গৈ গুগলত ভিজিট কৰিব। গুগলত ভিজিট কৰাৰ পিছত তাত আপুনি সাৰ্চ কৰিব গুৱাহাটী GU পৰ্টেল বা গুৱাহাটী ইউনিভাৰ্চিটি বুলি সাৰ্চ কৰিব। GU পৰ্টেল বুলি সাৰ্চ কৰাৰ পিছত প্ৰথমত যেটো অপচন আহিছে গুৱাহাটী ইউনিভাৰ্চিটি তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আপোনাৰ সন্মুখত ওলাই আহিব। অলপ স্ক্ৰল ডাউন কৰি তাত তললৈ আহিব। তললৈ অহাৰ পিছত ইয়াত চাব পাৰিব যে ডাউনলোড এডমিট কাৰ্ড বুলি এটা অপচন আছে, তাত আপুনি ক্লিক কৰিব। চাওক ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যদি মুখস্থ আছে তেনেহ'লে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি ডাউনলোড কৰিব পাৰিব আৰু নহ'লে ৰোল নাম্বাৰ বহাই দি ডাউনলোড কৰিব পাৰিব। মই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বহাই দি আছোঁ। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বহাই দিয়াৰ পিছত তলত এটা কেপচা কোড আছে, কেপচা কোডটো ফিল আপ কৰিব। কেপচা কোডটো বহাই দিয়াৰ পিছত ইয়াত লিষ্ট অফ লাইভ এডমিট কাৰ্ডবোৰ চাব পাৰিব আৰু আপুনি যদি ডাউনলোড কৰিব বিচাৰে তেনেহ'লে ডাউনলোড এডমিট কাৰ্ডত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত চাওক ইয়াৰ মোৰ এডমিট কাৰ্ড আহি গৈছে, মোৰ সম্পূৰ্ণ ডিটেইলছ আহি গৈছে। ওপৰত ৰাইট সাইডত চাব পাৰিব যে 3 ডট এটা অপচন আছে, 3 ডটত ক্লিক কৰি আপোনাৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। মই মোৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'লোঁ আৰু প্ৰিণ্ট অপচন আছে, তাত গৈ প্ৰিণ্টত ক্লিক কৰি প্ৰিণ্ট কৰিব পাৰিব। আৰু আপোনাৰ যদি এডমিট ৰোল নাম্বাৰ আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ একো নাথাকে নাইবা মনত নাই তেনেহ'লে কি কৰিব সেই বিষয়ে মোৰ নেক্সট ভিডিঅ'ত পাই যাব।